নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ বিজিত। এতিয়া ৰাহুল আৰু মই আহি বৰ্তমান কল্যাণী স্কুলৰ ওচৰৰে পালোহি। লগৰকেইজন আহিব লাহে ধীৰে, মানে তেওঁলোক কামত আছে কাৰণে আমি দুজন আগত ওলাই দিলোঁ। তো গৈ থাকোঁ, কি হয় দেখা আছোঁ। এয়া কল্যাণী স্কুলৰ ওচৰতো মানে পূজা হৈ আছে যিহেতু, সেইকাৰণে অকণমান হেৰি হৈছে। তো দেখাই আছোঁ সকলোতে মনোৰঞ্জনটো তাতো লৈ যাম। আহি আছোঁ। এয়া কল্যাণী ওচৰত হৈ আছে এয়া পূজা। ইয়াত আহি দেখাই আছোঁ। এতিয়া বৰ্তমান যাম বাইপাছৰ ওচৰলৈ, যিহেতু তাত ধুনীয়া, তাতো ধুনীয়া হৈছে, ইয়াতো ধুনীয়া হৈছে। তাত আগত দেখাই আহোঁ, তাৰপিছত ইয়াত সোমামহি। তো ব'লক।
ৰখি আছোঁ ৰাহুলে মই।